বন্ধুসকল অসমীয়া পৰিমাৰ আন এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ব্লগ এটা আপোনালোকৰ ওচৰত আগবঢ়াম বুলি ভাবিছোঁ আৰু এতিয়া বাজি গ'ল 12টা আৰু মই বনাই আছে এতিয়া মই ভাজি আছোঁ মাছ। আজি বনাম মাছৰ লগত ভেবেলী লতা নৰসিংহ ৰেচিপি ভালদৰে নাজানো মই এনেই কিবাকিবি গৰম বনাই খাওঁ ভাল হ'লেও বেয়া হ'লেও আপোনালোকক এনেকৈ বনাব বুলি কৈ পেলাই আপোনালোকৰ চব্জিখন নষ্ট নকৰোঁ। মাছ কেৰাহীত বহাই থৈ আহিছোঁ আৰু এতিয়া গ্লুকন দি এগিলাচ লৈ আহিছোঁ। এতিয়া গ্লুকন দি এগিলাচ খাই কাৰণ বহুত গৰমত গ্লুকন দি খোৱা ভাল, সেইকাৰণে গ্লুকন দি খাই লৈছোঁ। মাছ ভজা হৈ গ'ল। এতিয়া মই বনাম পকৰা আৰু তাত দিম এয়া নৰসিংহ, ভেবেলী লতা, নহৰু, আদা, মান ধনিয়া এইকেইটা দি পেলাই তাত অকণমান আটা দিম। আটা দি পেলাই এতিয়া বনাম কেইটামান পকৰা। পকৰা বনা হৈ গ'ল। এতিয়া বনাম চৰ। এয়া চব্জি আৰু এয়া ভাত। মোৰ ভাত হৈ গ'ল আৰু এতিয়া যাওঁ মাইহঁতে পিছফালে কি কৰি আছে তাকে চাই আহোঁগৈ। বাপৰে মই গোটেইজনী ঘামি জামি জুৰুলি জুপুৰি অৱস্থা নাই। আৰু আমাৰ ইহঁত দুইটা বাপেক পুতেকে ছিঙি আছে চব্জি। কোনফালে চব্জি? জিকা কেইটা পালা? জিকা বান্দৰে লৈ গুচি গ'ল। এতিয়া কেইটা পাব ঠিক নাই। জিকা 2টা আৰু ভাতকেৰেলা 1টা। ইয়াত বান্দৰৰ পৰা একো ৰাখিব নোৱাৰে। মানে খেতি ভাল হয় কিন্তু বান্দৰৰ পৰা আপুনি একো ৰাখিব নোৱাৰে। চব মানে আগবেলা হিচাপ কৰি পিছবেলা উঠাই লৈ গুচি যায়। ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু ইহঁতে ধুই আছে পিছফালে গা আৰু সিহঁতৰ গা পা ধুই হ'লে আমি খাম আৰু এতিয়া বাজিলে 1:30। এতিয়া অকণমান ফেনৰ তলত মই অকণমান আৰাম কৰোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ। আৰু এতিয়া বাজিলে 5টা। আমি খোৱাৰ পৰা উঠিলোঁ আৰু আমাৰ ল'ৰা তনুশ্ৰীতনক খাবলৈ দিছোঁ। এয়া দিছোঁ 2টামান কাজু, তাকে সি খাই আছে আৰু ময়ো এতিয়া 6টা বাজিব হ'ল, চাহ একাপ খাম। ঠিক আছে তেনেহ'লে চাহ একাপ বনাই খাই লওঁ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং নহয় একচুৱেলি এতিয়া বহুত 11টামান বাজি গ'ল আৰু এতিয়া দিবলৈ আহিছোঁ মই খাজানা। মণ্ডলৰ পিছত আমাৰ হাজবেণ্ডে খাজানা দি আছে আৰু মই ইয়াত ভিডিঅ' বনাই আছোঁ। ঠিক আছে যিখিনি কাম লৈ আহিছিলোঁ কামখিনি হৈছে আৰু এতিয়া গৈ তেনেহ'লে ঘৰতে লগ পাম। আৰু এতিয়া বাজিছে 6:30 আৰু মই কৰি আছোঁ এইবোৰ হৈছে আমাৰ ল'ৰাৰ হোমৱৰ্ক। এইবিলাক মানে মই তাক গোটেইবিলাক উলিয়াই নিদিওঁ। প্ৰথমতে যিখিনি হোমৱৰ্ক কৰিব দিয়ে মই বহীত আগতীয়াকৈ এইবিলাক চব ঠিক ঠাক কৰি লওঁ। তাৰপাছতে তাক কালাৰ মই কৰিব দিওঁ। যদি তাক মই আগতীয়াকৈ এইবোৰ ওলাই লওঁ তেনেহ'লে মানে এইবিলাক কিতাপ পত্ৰ কালাৰ জেগাত নাথাকে, ক'ত কৰিব ঠিক নাই। আৰু ধুনী দুপৰীয়া আহি চিকেন আনিছিলোঁ। তাৰপৰা চিকেন বনালে মাইনাই মানে মামাৰ ছোৱালীজনী
চাই বনালে আৰু আমি তিনিটাই ধুনীয়াকৈ খালোঁ খাই বৈ শুই গ'লোঁ কাৰণে ভাবিছোঁ এতিয়া ভিডিঅ'টোৰ মানে ক্লজিংটো লৈ লওঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকল অলৰেডি মোৰ ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল নতুনকৈ এই ভিডিঅ'টো চাই আছে তেওঁলোকে যাতে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি থৈ যায় আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি যায় তেতিয়া আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব আৰু পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব ঠিক আছে তেনেহ'লে এতিয়া আৰু মই আমাৰ ল'ৰাৰ হোমৱৰ্কত লাগো আৰু আজিলৈ বাই বাই